घर घर तिरंगा पालन करो भारत माता की जय भारत माता की जय একদম জনাইছোঁ অৰুণ ব্ৰহ্ম ইউটিউব চেনেললৈ আপোনালোকৰ মাজত আজি হৰ ঘৰ তিৰংগা যেটো অভিযানত চংকং গাঁও পঞ্চায়তৰ সভাপতিক লৈ চৰকাৰী বিষয়া বিভিন্ন ধৰণৰ তেখেতলোকৰ সহকাৰী লগতে চংকং অঞ্চলৰ বিভিন্ন দল সংগঠন যোগদান কৰি আজি ঘৰ ঘৰ তিৰংগা ভাৰত মাতা কি জয় সেই শ্লোগানেৰে তেখেতলোকে আজি চাইকেল ৰেলী কৰা হৈছে তাৰ বিষয়ে আমি কিছু কথা তেখেতলোকৰ পৰা জানিম যে আজিৰ যেটো চাইকেল ৰেলী কৰাৰ পিছত তেখেতলোকে কিনে অনুভৱ কৰিছে বা এইবাৰৰ যেটো আমাৰ যেটো ৭৫তম যেটো স্বাধীনতা দিৱস পালন হয়তো সকলোৰ মনত উৎসাহী হৈছে বা ভাল লাগিছে বুলি সেইকাৰণে কিছু আমি কথা জানিম আজি চংকং পঞ্চায়তৰ যেটো কাৰ্যালয়ত মই উপস্থিত আছোঁ তেখেতলোকে বৰ্তমান ৰেলী কৰি এই কাৰ্যালয়লৈ উপস্থিত হৈছে তেখেতলোকে ৰেলী কৰিছিলে ৰাতিপুৱাৰ পৰা আমিও চংকং বাসিন্দা হয় ময়ো সেই ৰেলীত যোগদান দিছিলোঁ বৰ আনন্দিত লাগিছোঁ মানে সফলতা হৈছে বুলি ক'ব লাগিব যেহেতু নিজৰ মুখেৰে ঘৰ ঘৰ তিৰংগা পালন কৰক এই শ্লোগানেৰে গাঁৱে গাঁৱে সোমাই ৰাইজক সজাগতা কৰিছে নিশ্চয় জনাইছে তাৰকৈ আৰু সুন্দৰ কি হ'ব পাৰে তাৰ বিষয়ে আমি তেখেতলোকৰ মনৰ পৰা ভাৱনা বা মনৰ অনুভৱ কেনে ধৰণৰ হৈছে কেনে লাগিছে নিশ্চয় আমি তেখেতলোকৰ পৰা জানি লোৱাটো ভাল আৰু আমাৰ চংকংবাসী ৰাইজৰ কাৰণে জনাই দিয়াটো ভাল নিশ্চয় কালি বা পৰহিৰ পৰা আমি কিমান টাইমৰ পৰা যে পতাকা উত্তোলন ঘৰতে নিজৰ ঘৰতে কৰি লোৱাৰ অনুমতি দিছে সেই অনুমতিবোৰ আমি চংকং গাঁও পঞ্চায়তে এটা আমাৰ অঞ্চলৰ উন্নয়নৰ কাম কৰা ব্যক্তি সকলোৱে যদি ইয়াতে জমা হয় যে আজি চংকং অঞ্চলৰ উন্নয়নৰ কাৰণে কিছু চিন্তাধাৰা কৰিছে চাগে সেইবিলাকো আমি সেই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাৰ চেষ্টা চলাম বা জনোৱাৰ চেষ্টা কৰিম যেহেতু আজিৰ যেটো কাৰ্যসূচী চংকং পঞ্চায়তৰ সভাপতি তেখেতৰ পৰা আমি পোনপ্ৰথমে কথাটো জানি ল'ম যে আজিৰ চাইকেল ৰেলী ক'ৰ পৰা ক'লৈকে গৈছিলে আৰু কেনে অনুভৱ কৰিছে যিহেতু ৭৫তম যেটো স্বাধীনতা দিৱসৰ কাৰণে ১৩ তাৰিখৰ পৰা ৰাইজৰ মাজত যেটো এৱাৰনেছ কৰা হৈছিলে তাৰ বিষয়ে অলপ ৰাইজক চংকংবাসী ৰাইজক অলপ আপোনাৰ ফালৰ পৰা অনুৰোধ যে ভালকৈ কেনেধৰণৰ পালন কৰাটো আমাৰ কাৰণে প্ৰয়োজন কিয় আমি পতাকা উত্তোলন কৰিব লাগিব ঘৰে ঘৰে হয়তো গাঁৱৰ ৰাইজে ইফালে মনত জীৱনত কৰি নোপোৱা এইটো তাৰ বিষয়ে অলপ প্ৰথমতে মই চমকং পঞ্চায়তৰ হৈ সকলোকে নমস্কাৰ জনাইছোঁ আজি আমাৰ এখন কাৰ্যসূচী আছিল চাইকেল ৰেলী ইয়াতে আমাৰ চিমেণ্ট চাপৰিৰ পৰা আদি কৰি তেলেমলৈকে 5খন পঞ্চায়ত একেলগতে আমি এইখন চাইকেল ৰেলী আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আজি এই কাৰ্যসূচীত জোনাই মহকুমাধিপতি আৰু চাৰ্কল অফিচাৰ মেজিষ্ট্ৰেট আৰু পঞ্চায়তৰ কৰ্মচাৰী লগতে প্ৰতিনিধিসকল আৰু জাতীয় দল সংগঠন সমাজসেৱক গাঁও প্ৰধান সকলোৱে একেলগত আমি এই চাইকেল ৰেলী অংশগ্ৰহণ কৰিছে খুব ভাল পাইছোঁ যে আমি অহা 13 তাৰিখৰ পৰা যিখিনি 15 তাৰিখলৈ যে ঘৰে ঘৰে এটা হৰ ঘৰ তিৰংগা যি এটা উৎসৱ মানে পাতি ৰাইজৰ ওচৰত আমি এৱাৰনেছ কৰিব বিচাৰিছিলোঁ এইখিনি আমি এটা এৱাৰনেছ কৰিবৰ কাৰণে ৰাইজৰ ওচৰত আমি সকলোৱে আমি আজি এইখিনি কাৰ্যসূচী লৈছোঁ নিশ্চয় আমি ভাবিব পাৰিম যে আমাৰ অঞ্চলৰ বা আমি প্ৰত্যেক ঘৰত ৰাইজে বা ঘৰে ঘৰে এই তিৰংগাখিনি উত্তোলন কৰিব আৰু আমি ভাবিছোঁ যে সকলো ইয়াত অংশগ্ৰহণ কৰিছে তাৰ কাৰণে সকলোকে মই নমস্কাৰ জনাইছোঁ ভাল পাইছোঁ আজি যিখিনি কষ্ট কৰিলে তাৰ কাৰণে যিমানখিনি আজি অংশগ্ৰহণ কৰাৰ সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময়ত আমাৰ মাজত আছে চংকং গাঁও পঞ্চায়তৰে ছেক্ৰেটাৰী ছাৰো কিবা একটা ক'ব যেটো চৰকাৰীভাৱে আপোনালোকে ৰাইজৰ হয় এই সময়ত কি ক'ব আজি
সমকং গাঁও পঞ্চায়তৰ উদ্যোগত যিটো আমাৰ চৰকাৰীভাৱে নিৰ্দেশনা আছিল, সেই নিৰ্দেশনা পালন কৰি আজি আমি পুৱা 7টা বজাত সমকং গাঁও পঞ্চায়তৰ পৰা মিছামৰা গাঁও পঞ্চায়তলৈ যিটো চাইকেল ৰেলী আছিল, হৰ ঘৰ তিৰংগা, এই হৰ ঘৰ তিৰংগাৰ আমাৰ যিসকল ৰাইজে সমূহ আমাৰ পঞ্চায়ত প্ৰতিনিধি, পঞ্চায়ত কৰ্মীসকল আৰু সমূহ আমাৰ বিভিন্ন দল সংগঠনৰ, জাতীয় সংগঠনৰ কৰ্মীসকল তেখেতলোকে আমাৰ লগত অংশগ্ৰহণ কৰিলে। আমি তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হৰ ঘৰ তিৰংগা যাতে প্ৰতিটো ঘৰত এই বছৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে প্ৰতিটো ঘৰত এটা যাতে তিৰংগা সকলোৱে উত্তোলন কৰে। আমাৰ যিহেতু আমাৰ এই ভাৰতবৰ্ষৰ তিৰংগা পতাকাখনে আমাৰ ভাৰতৰ স্বাভিমান। আমাৰ ভাৰতবৰ্ষখন 1947 চনত 15 আগষ্টৰ দিনা যিদিনা স্বাধীন হৈছিলে, এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ 3দিনীয়া কাৰ্যসূচী 13, 14 আৰু 15 তাৰিখে প্ৰতি ঘৰতে, প্ৰতিটো প্ৰতিষ্ঠান, প্ৰতিটো কাৰ্যালয়ত তিৰংগা পতাকাখন উত্তোলন কৰাৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা পদক্ষেপ লৈছে। এই পদক্ষেপ ভাৰতবৰ্ষতে নহয়, বিশ্ব দৰবাৰত যাতে আমি এই পতাকাখন উত্তোলন কৰাৰ এটা দেখুৱাব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকেই প্ৰতি ঘৰতেই এই পতাকাখন উত্তোলন কৰি সকলো আমাৰ যিসকলে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনৰ কাৰণে আমাক প্ৰাণ আহুতি দিলে, তেখেতলোকক আমি ঠিক তেনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব বুলি আমি ভাবি সকলোকে আমি এই আহ্বানটো জনাই প্ৰতি ঘৰতে যাতে পতাকাখন উত্তোলন কৰে, তাৰ বাবে আমি চাইকেল ৰেলী আজি উলিয়াই সমকং গাঁও পঞ্চায়তৰ পৰা আমি মিছামাৰা হৈ চিমেণ্ট চাপৰি হৈ পুনৰ সমকং গাঁও পঞ্চায়তলৈ আমি ঘূৰি আহিছোঁ। আমি সমূহ যিসকলে আমাৰ লগত ৰেলীত অংশগ্ৰহণ কৰিলে সকলোকে ধন্যবাদ জনাই মই সমকং গাঁও পঞ্চায়তৰ হৈ সমকং গাঁও পঞ্চায়তৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই সময়ত আমাৰ মাজত উপস্থিত আছে যিহেতু মিচিং সংগঠন ফালৰ পৰা, আপুনি কি ক'ব ইয়াত ভাগ লৈ কেনে অনুভৱ, আৰু আপুনি আজি যিহেতু আমাৰ মাজত আমাৰ গাঁও ভিতৰীয়া গাঁও সকলো যোগাত বি যিহেতু আজিকালি খোজকাঢ়াৰ পৰা চাইকেল, চাইকেলৰ পৰা বাইক, বাইকৰ পৰা গাড়ী মটৰ যিহেতু অভ্যাস নাই, যিহেতু প্ৰথম হ'ব পাৰে চব সকলোৱে বহুত দিনৰ মূৰত, এনে কেনে লাগিছে আপোনাৰ? যেনে হওক আজি সকলোলৈ মই নমস্কাৰ জনাইছোঁ। আৰু যেনে হওক আজি প্ৰায় ছাত্ৰ জীৱনৰ পৰা প্ৰায় 1977 বা 80ত পৰা তাৰমানে আমি যেনেধৰণে ছাত্ৰ জীৱনত আমি স্বাধীনতা উপভোগ কৰিছিলোঁ, সেইখিনি আমি বিভিন্ন তাৰমানে জাতীয় সংগঠনৰ আন্দোলনৰ মূলত মানে সেইখিনি গেপছ হৈ আছিলে। আজি খুব মানে মই ভাল লাগিল, আজি তাৰমানে আমাৰ জোনাই চাব ডিভিজনৰ SDO ছাৰ আহিছিল, আকৌ এইফালে BDO, চাৰ্কুল অফিচাৰ আৰু বিভিন্ন বিভাগৰ বিষয়াবৰ্গ ইয়াত উপস্থিত হৈছিল। এই আৰম্ভটো তাৰমানে অফিচিয়েল যিটো তাৰমানে কাৰ্যসূচী, এইখিনি কাৰ্যসূচী ৰূপায়ণ কৰিছিল। চিমেণ্ট চাপৰিৰ পৰা আহি সমকঙৰ পৰা মিছামৰা আৰু চিমেণ্ট চাপৰিলৈ গৈ পুনৰ আমি সমকঙলৈ যিটো চাইকেল ৰেলী, বহুত দিন তাৰমানে চাইকেল চলোৱা নাছিলে বহুতজনে, কিন্তু আজিৰ এই অনুষ্ঠানত চাইকেল ৰেলীৰ জৰিয়তে তাৰমানে মানুহকেইটাৰ শাৰীৰিক মানসিক এটা তাৰমানে স্বাধীনতা দিৱসৰ উপলক্ষে মানুহকেইটাৰ বিকাশ সাধন হৈছে। সিও এটা তাৰমানে শৰীৰ চৰ্চাই বুলি ক'ব পাৰি। আজি 15 আগষ্ট, আজি কি বুলি কয় 75 বৰ্ষ হীৰক জয়ন্তী যিটো তাৰমানে বৰ্ষৰ যিটো উদযাপন কৰা স্বাধীনতা দিৱসৰ জৰিয়তে শৰীৰ চৰ্চাটো তাৰমানে ইয়াত সন্নিৱিষ্ট হৈছে। আৰু ইয়াত বিভিন্ন দল সংগঠন, বুদ্ধিজীৱী আৰু বিভাগীয় বিষয়াসকলে বা প্ৰতিনিধিসকলেও ইয়াত অংশগ্ৰহণ কৰি এই হীৰক জয়ন্তী যিটো বৰ্ষটোক এটা স্বাধীনতা দিৱসক চৰকাৰৰ যিটো নিৰ্দেশ, এই নিৰ্দেশ তাৰমানে পালন কৰাৰ কাৰণে তাৰমানে আজি ৰাইজক এৱাৰনেছ এটা কৰিলে। এই এৱাৰনেছটোৰ জৰিয়তে আমিও তাৰমানে ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যাতে হৰ ঘৰ যিটো তিৰংগা মানে কি কয় উত্তোলন, সেই যিটো তিৰংগক সকলো তাৰমানে ৰাইজে ঘৰে ঘৰে যাতে তাৰমানে হেৰি কৰে, সেই মেছেজটোক বা সেই যিটো দিনত ৰাইজক তাৰমানে আহ্বান জনাইছোঁ যাতে সকলোৱে 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে মানে ঘৰে ঘৰে মানে কি কয় তিৰংগ উত্তোলন কৰে। ধন্যবাদ থাকিল। দাদা কিবা ক'ব আজি? ধন্যবাদ। খুব ভাল লাগিছে আজি আমি আমাৰ সমকং পঞ্চায়তৰ পৰা যিটো আমাৰ 75তম স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ অসম
বা ভাৰত চৰকাৰে যিটো নিৰ্দেশ মৰ্মে আজি আমি 11 তাৰিখে আমাৰ চমকং গাঁও পঞ্চায়তৰ পৰা আমাৰ জোনাই চাব ডিভিজনৰ মহকুমা অধিপতি ভিডিঅ' চাৰ্কল অফিচাৰ এডিঅ' সকলো বিভাগৰ বিষয়ববীয়াসকলৰ লগত আজি ৰাতিপুৱা 6:30 বজাৰ পৰা আমি চাইকেল ৰেলীত অংশগ্ৰহণ কৰি খুব আনন্দ পাইছোঁ, ভাল লাগিছে। কাৰণ আমাৰ মহকুমাৰ অধিপতি নিজেই চাইকেল চলাইছে, আমাৰ এডিঅ' ভিডিঅ' ছাৰ সকলোৱে সেই চাইকেল ৰেলীত সহযোগ কৰিছে। তাৰ কাৰণে মই বেছিকৈ খুব ভাল লাগিছে। তেখেতলোকৰ লগত আমি চাইকেল চলাই ৰেলী কৰি যিটো কষ্ট পাইছোঁ তথাপিও কষ্ট যেন লগা নাই, খুব ভাল লাগিছে। ধন্যবাদ। ঠিক আছে, ভাল লাগিছে। আপুনি বাইদেউ কেনেকৈ লাগিছে যিহেতু আপোনালোকেও ভাগ লৈছিল? হয় হয়, আমি অংশগ্ৰহণ কৰিছোঁ আজি ৭৫তম স্বাধীনতা দিৱস দিনাখন। আমি ভবা নাছিলোঁ যে আজিৰ নিচিনা আনন্দময় দিন পাম বুলি, কিন্তু আজি বহুত আনন্দ পাইছোঁ। চাইকেল ৰেলী গৈ যেনে মানসিকভাৱে অলপ কষ্ট পাইছোঁ যদিও এই কষ্ট আমি অনুভৱ কৰিব পৰা নাই, এনেকৈ মানে ক'ব নোৱাৰাকৈ আনন্দ পাইছোঁ। মানে আজাদী কা অমৃত মহোৎসৱ দিনখন যে ইমান যে আনন্দময় হ'ব বুলি ভবাই নাছিলোঁ। সেইটোকে কয় ধন্যবাদ থাকিল। धन्यबाद गोजोननाय थाबाय दिनै समखं पन्चायतनि दैदेननायाव दिनैनि हाबाफारिया जोबोद गुबुननिख्रुइबो साबसिन होननांगोन। जिहेतु थानानै मोनदों, गुबुना गोबां बाइकजों खालामदों, माइकजों होसिख्रावदों, नाथाय समखं गाव पन्चायतनि दैदेनगिरिफ्रा गावनि खुगाजों जै धोनि खालामनानै जिहेतु रायजोफोरनि गेजेराव खस्थ'नि गोजोननायखौ लानाय, बे थारैनो जोंनि थाखाय गोग्गाथाव आरो गोजोनथाव समखं रायजोफोरनि थाखाय। गोजोन्थों। अरुण ब्रह्म इउटुब चेनेलनिफ्राय बिदाय लाबाय।